Hello everyone, good evening সকলোকে বৰ্ষা মাইনি ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বিহু চাগে ভালে গ'ল, আমাৰো ভালে গ'ল বাৰু। আমি এতিয়া সোণাৰীলৈ যাবলৈ ওলাইছোঁ আমাৰ বেটী মানুহ অন্নপ্ৰসন্ন বজাৰ কৰিবলৈ। ভাবিলোঁ বিহুটো আজি এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। কি বজাৰ কৰোঁনো আপোনালোককো দেখাম। ঠিক আছে তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আমি ওলালোঁ আৰু যাবলৈ। এয়া কুঁহিৰ দেউতাক এইফালে আমাৰ কুঁহি আৰু পিছফালে মা বহি আছে। এয়া সোণাৰী পালোহি, পাই মেলি গাড়ী পাৰ্কিং কৰিলোঁ। গাড়ী পাৰ্কিং কৰি এতিয়া আমি বজাৰ কৰিবলৈ গৈ আছোঁ আৰু এইফালে কুঁহি দেউতাকৰ লগত আৰু পিছে আইতাক আৰু তাৰ পিছে মই এয়া গৈ আছোঁ আমি। আমি আহিছোঁ এতিয়া কুঁহিৰ কাৰণে ফ্ৰক ল'বৰ কাৰণে এখন দোকানতে সোমাইছোঁ। চাওঁচোন কি পাওঁ। এইফালে দেখিছেনে ইমান ধুনীয়া ফ্ৰক ওলমাই থৈছে। One hour later. এয়া বজাৰ কৰি আহি পালোহি। এয়া ডিছ লৈ আহিছোঁ পায়স বনাবৰ কাৰণে, গাখীৰ, তাৰ পৰা এইফালে মিঠাতেল, ক্ৰীম এইবিলাক লৈ আহিছোঁ একেবাৰে। আৰু এতিয়া ৰাতি আমি ঘৰত খাবৰ কাৰণে লোকেল মুৰ্গী অলপ লৈ আহিলোঁ। এয়া আৰু এইফালে কুঁহিক মই জলপান খুৱাই আছোঁ। তাই ওলাই যাওঁতে সেই খুৱাই দিলোঁ, তাৰপিছত আহি আকৌ এবাৰ খুৱাই দিছোঁ। সেয়া আৰু এয়া কুঁহিৰ কাৰণে আনিলোঁ আমি। এয়া এইযোৰ মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ, এইযোৰ আহি পালেহি বাৰু। তাৰপিছত এইযোৰ ফটোত মানে কেমেৰাত ইমান ভাল দেখা নাই। এই কালাৰটো আপোনাৰ বেবী পিংক হয়, বহুত ধুনীয়া কাপোৰযোৰ। তাইৰ কাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। তাৰপিছত এইযোৰ দেউতাকে কিনি দিছে অন্নপ্ৰসন্ন দিনাখন পিন্ধিবৰ কাৰণে। তাৰপৰা এইযোৰ দিছে দেউতাকে আনি দিলে। তাৰপৰা অন্নপ্ৰসন্নত পিন্ধিবৰ কাৰণে তাইৰ কাৰণে এইযোৰ আনিলোঁ আমি ফ্ৰক, অলপ ফেঞ্চি ফ্ৰক আনিছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই আপোনালোকে। এইযোৰ লাইট কালাৰ আনিছোঁ অলপ। এয়া কঁকালত লগাবৰ কাৰণে বেল্ট দিছে, সেইটো নলগাওঁ বাৰু এনেই আৰু। তাৰপৰা আনিলোঁ আৰু এইযোৰ আনিছোঁ ৰেড আৰু ব্লেকত, উলেন হয় এইযোৰ পিন্ধি মানে খুব গৰম পাব তাই। গৰমৰ কাৰণে মানে ঠাণ্ডাৰ কাৰণে আনিছোঁ আৰু এইযোৰ। The next day. অন্নপ্ৰসন্নৰ কাৰণে আমাৰ নামৰূপৰ আলহী পালেহি দেই। এয়া মাহী হয়, নামৰূপৰ পৰা আহিছে। আৰু এয়া মাহী ছোৱালীজনী, তাইক কমলা, আমাৰ বেটীক কমলা খুৱাই আছে। আমাৰ বেটীক কমলা খাই আছে। গাহৰি বনি আছে। Oh, why? আমাৰ দেখোন আমি এতিয়া বজাৰ কৰিবলৈ আহিছোঁ, আপোনালোকে চাই থাকক দেই আমি কেনেকৈ আহিছোঁ। ইমান জামত স্কুটি লৈ আহিছোঁ। কোনোবাই যদি মাধামাৰ দি দিলেও আমাক দায়িত্ব নটা মানুহ কোনো নাই কিন্তু বৰ্তমান। চাই থাকক আপোনালোকে ভিডিঅ'টো।
এইফালে মিষ্টাৰ হাতী শাক পাচলি বজাৰ কৰিবলৈ গ'ল এয়া গাহৰি প্লেট কেনেকৈ দাদা? গাহৰি প্লেট আপোনাৰ 20 টকা আৰু 40 টকা 20 টকা মানে হাফ প্লেট দাদা? হাফ প্লেট ঠিক আছে 20 টকাত 3 পিচ দি দিয়ক 2 প্লেট ন? ঠিক আছে বজাৰ কৰি আহিছে বজাৰ উলিয়াইছে বিকিবহে যেনিবা এটা এটাকে থৈছে ইফালে মটৰ এয়া মিষ্টাৰে বেলুন ফুলাবলৈ লৈছে আৰু এতিয়া 1টামান বাজিলে তো ভাবিছোঁ এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ নেক্সট ভিডিঅ'টোত আপোনালোকক অন্নপ্ৰসন্নৰ ভিডিঅ'টো দিম আৰু এই ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে তেন্তে বাই বাই